শ্রীকৃষ্ণায় নমঃ। বৈকুণ্ঠর কল্পতরু ভাগবত শাস্ত্র ইহার উত্তম ফল হরিনাম মাত্র। হরিনামে 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 গতি, হরিনামে ভকতর কেবলে ভকতি। হরিনামে ভকতর কেবলে ভকতি। ভগবতে বাসুদেবায়। নমো ভগবতে বাসুদেবায়। জন্মাদস্যয়তুং যদিতরা তৎসাঠে স্বভিজ্ঞাসরাত তেন ব্রহ্মা হৃদয়াধিকরণে মুহ্যন্তি যৎসুরায়ঃ। তেজোমরিমৃণাং যথা বিনিময়ো যত্র ত্রিসর্গো মৃষা। ধাম্না স্বেন সদা নিরস্তকুহকঃ সত্যং পরং ধীমহি। ধর্মঃ প্রজিত কৈতবত্র পরমো নির্মৎসরাণাং সতাং। বেদ্যং বাস্তবমত্তবস্তু শিবনং তাপত্রয়োমুদানম। শ্রীমদ্ভগবতে মহামুনিকৃতে কিং বা পরৈরীশ্বর সদ্যুহৃদমরুধ্যতত্রাকৃতিভিः শুচুজুভিস্তৎসনা। নিগমকল্পতরু গলিतं ফলং শুকমুখাদমিত্রদ্রবসঞ্যুতং। পিবত ভাগবतं রসমালয়ং মুহুরহু রসিকা ভুবি ভাবুকা। মুহুরহু রসিকা ভুবি ভাবুকা। জয় জয় কৃষ্ণ কৃপা ময় হেশ্বর। যাৰ গাখীৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ। ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। নমো নমো মধু
আতি হৈ যা কস্মৰি সমস্তে জগত যোদ্ধা ৰক যা ৰণাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰণ বনিধি হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ মোৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ দুৰহোক তোমাৰ মনৰ ক্লেশ যদ্যপি ভকতি নৱ বিধমা ধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰ অৰ্চন বন্দন ধ্যান সমস্ত তে কৰি যশ কীৰ্তনত আতি তুষ্ট হুন্ত হৰি ভকতে যতে গাও গুণনাম ছয় তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময় হেন জানি ব্যাস ঋষি তুমি সৰ্বজানা নিৰ্মিয়ুক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্যে
নাই নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট গৰ্তটো কৰি সিটো পবিত্ৰ কাকতুল্য কামি পুৰু হৰতাতৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাক্যে আছয় গুণ নাম মাধৱৰ সিটো বাক্যে হৰৈ পাপ জনসমূহৰ ভকুতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰত অৰ্থ আৱে অনাদিৰ জ্ঞান কৰ্ম কণি শেষ কেৱলে দিয়োক ভোক তিৰয়োপদেশ